নতুন এটা ব্লগলৈ সকলোকে স্বাগতম জনাইছো আৰু গুড মৰ্নিং ফ্ৰম নকাচাৰি। এইকেইদিন একদম কিবা কিবি ব্লগ দি থকা হৈছে মোৰ চেনেলত আৰু মোৰ নিজকে বহুত বেছি বেয়া লাগিছে এনেকুৱা ধৰণৰ ব্লগ দিয়াৰ কাৰণে। একচুৱেলি মই জন্মৰ পৰা বহুত ডাঙৰ হ'লো, এতিয়ালৈকে মোৰ 25 ইয়াৰ্ছে হ'ব। আৰু সৰুতে যেতিয়া মা দেউতাহঁতে আমাক লৈ যায় চুলি কাটিবৰ কাৰণে, আৰু তেতিয়া আমি দেখোঁ যে 20 টকা 30 টকা বা 50 টকা এনেকৈ দিয়া। কিন্তু আজি অলপমান দামী চেলুনত গৈছোঁ চুলি কাটিবলৈ, আৰু মুখৰ কিবা কিবি অলপমান মানে কৰিম। বহুত দিন তেনেকুৱা ধৰণৰ কৰা নাই ভাবি আছিলোঁ, আৰু যিহেতু এটা মোৰ সৰু প্ৰগ্ৰেম আহি আছে তো সেইটো কাৰণে কৰিবলগীয়া হৈছে। তো বহুত দিনৰ মূৰত আমাৰ অভিনাশ আহিছে, ভাইটি আহিছে। কি খবৰ? ভালে জোচ দিয়া, বহুত লাজ কৰে একচুৱেলি, বহুত দিনৰ মূৰত ব্লগত আহিছে। মোৰ আগৰ চেনেলটোতে লাষ্ট ব্লগত আহিছিলে ই। So hey guys, good morning and welcome back to my YouTube channel. Again মই মাইনা এটা নতুন আজি ভিডিঅ'ৰ সৈতে সকলোকে স্বাগতম জনাই। কেইটকা হেৰিত চুলি কাটি পাইছা? মানে কেইটকা দি লাষ্ট চুলি কাটিছা? 40 ন? 40 টকা বা 50 টকা। আচলতে মিডল ক্লাছ ফেমিলিৰ কাৰণে এইবোৰ বহুত এক্সাইটমেণ্ট হয়, যেতিয়া মানে এটাৰ পিছত এটা আপগ্ৰেড হৈ গৈ থাকে। মানে বস্তু মানে এনেই ধৰি লওক সৰুৰ পৰা যেতিয়া ডাঙৰ হৈ গৈ থাকোঁ, সময় সূত্ৰে বস্তুবোৰ সলনি হৈ গৈ থাকে, নহয় জানো? সেইটো কাৰণে নিজকে অলপ সলনি কৰি চাব লাগে, একেটা হেৰিত থাকিব নালাগে ন, চেষ্টা কৰিব লাগে। চেষ্টা কৰিলে জীৱনত কি পোৱা যায়। বাকী মেনকাক লৈ এতিয়া আমি দুটা যাম। একচুৱেলি মৰিয়নি পাৰ হৈ পিনে আহিলোঁ, মৰিয়নি ৰিজাৰ্ভ পাৰ হৈ আহি কঁঠালগুৰি পাওঁতে এখন ধুনীয়া বাগান দেখিব আপোনালোকে। পৰিৱেশটো এবাৰ চাওক, জাষ্ট ইনজয় কৰক পৰিৱেশটো। অ' মাই গড, কি ধুনীয়া পৰিৱেশ। কেনেকুৱা কোৱা, পৰিৱেশটো কেনেকুৱা? আল্টিমেট ন? তুমিতো আহি থাকা এইডোখৰলে। I've been working hard every day, living dreams for a pay stub. Yeah, straight up. 5 years later, like I said, I would make it on my way up. It's all up, coming from the nation, made a foundation. আৰু গাইজ একচুৱেলি আমাৰ চুলি কাটিবলৈ অলপ দেৰি আছে, চুলি কটাবলৈ দেৰি আছে। সেইটো কাৰণে কিবা কি খাই লওঁ তাৰমানে। কি সৰুতে আহিলে যেতিয়া ইয়াত খাওঁৱেই তাৰমানে। কি খবৰ? ভালনে? কেনেকুৱা চলিছে দোকান? বঢ়িয়া ন? একচুৱেলি বহুত টেষ্টি হয়, একদম মৰিয়নি বাছ ষ্টেণ্ডৰ অপজিটতে বহে আৰু। ডাঙৰ দে দাদা ৰক। So actually দাদাহঁতৰ এইটো বিজনেছ পুৰা 8 বছৰ হৈ গ'ল কমপ্লিট। Yeah, too tough. We ain't giving up on our dreams, everything is ahead of us. Stay true to your path, it's not where you start, it's all where you're at. It's where you end up when your back's to the mat. Do you cripple or flat or get up off your back? Deliver these. চুলি কাটি হৈ গ'ল আৰু অৰুণাই ধুনীয়াকৈ কাটি লৈছে পুৰা ফাইনেল লুক। আইতাক কৈছে মোক কিয় কৰিবলৈ, কি কৰিবলৈ আছে? ফেচিয়েল আৰু কালাৰটোৰ দামকেইটা কৈ দিয়ক। ফেচিয়েলটো কিমান দাম, কালাৰটো কিমান দাম? ফেচিয়েলটো 800 কৰিব, কালাৰটো 600, আৰু দাড়ি আৰু চুলি 650। হে চিৰিয়াছলি? তো দাদা দাড়ি চুলিটো ফ্ৰী কৰি দিছে। আৰু মৰিয়নি একদম বাছ ষ্টেণ্ড অপজিটতে আছে, গ্ৰীণ কালাৰ। আহিলে মোৰ নাম ক'লে ধুনীয়া ডিছকাউণ্ট দিব ন? সুধিছোঁ হিন্দী জানে ন? এবাৰ আছে অসমীয়া পুৰা। অসমীয়াটো কি পুৰা জানে নেকি? জয় অসমটো কি? এইটো লগালে কি হ'ব একচুৱেলি কৈ দিম। আৰু স্কিনটো গ্ল' হ'ব, আৰু লগতে ব্ৰাইটনিংটো আহিব। মাৰিলে একো নহয়, বাকী চাবোন ইউজ কৰিব নালাগে। এইটো ফাৰ্ষ্ট লেভেলটো আমাৰ খতম হ'লে ছেকেণ্ড লেভেল হয়তো ফেচ মাছাজ দি আছে। এইটো কিমান দেৰি দিব লাগে? এনেকৈ 10 মিনিট পৰা মাছাজ দি আছে। আৰু গাইজ একচুৱেলি কাম খতম হৈ গ'ল, আৰু আপোনালোকে চুলিটো ইগন'ৰ কৰক। এইটো মানে দেখি পিনে আপোনালোকে ভুল নাযাব। এতিয়া কালাৰ কৰি থোৱা আছে কাৰণে আৰু আধা ঘণ্টামান পিছত আহি ইয়াতে ধুই লওঁ। এই দাদা বহি আছে ভিতৰত, থেংক ইউ। এতিয়া আহি গ'লোঁ জোতা, মানে কি জোতা ল'বলগীয়া হৈ আছে ন। এইটো ক'ত আছে? এইটো ক'ত আছে? ফৰ্মেল শ্বুজ হ'ব, ফৰ্মেল শ্বুজ। ব্ৰাউন নাই? আৰু গাইজ মানে কি হ'ল, ফৰ্মেল শ্বুজটো আমি ইয়াত নাপালোঁ। মানে চাইজ এটাই আছিলে, 8 নম্বৰ আছিলে। 8 নম্বৰটো মোৰ নাখাই, একচুৱেলি মোৰ 7 নম্বৰ খায়। আৰু গাইজ একচুৱেলি বেল্ট লৈ হৈ গ'ল, আৰু মানে কি শ্বুজ এযোৰ ল'লোঁ ব্ৰাউন কালাৰ, ইয়াৰ ভিতৰতে আছে। এইটো ছাৰপ্ৰাইজ আছে অলপ। একচুৱেলি আজিকালি অনলাইন চিষ্টেম হোৱাৰ পৰা এনেকুৱা হৈছে ন, দোকানবিলাকত মানে কাষ্টমাৰ বহুত বেছি কমি গৈছে। অনলাইনত একচুৱেলি আমি চাই ল'ব নোৱাৰোঁ, যিটো আপুনি ফটোত দেখিব সেইটোকে আপুনি অৰ্ডাৰ কৰিছে, হয় নাই? মই অনলাইনত অৰ্ডাৰ নকৰি এনেকৈ চাই পিনে ডাইৰেক্ট লৈছোঁ। বস্তু পচন্দ লাগিছে লৈছোঁ, হয় নাই? আৰু জোৰ কৰাৰ কথা নহয়।
গাইজ আজি হৈছে নেক্সট ডে কালি ভিডিঅ'টো এণ্ড কৰিব নোৱাৰিলোঁ এই বহুত কাম হৈ গ'ল সেইটো কাৰণে ভিডিঅ' এণ্ড কৰিব নোৱাৰিলোঁ বাকী জীৱনত যি কি নহওক নতুন এটা এক্সপিৰিয়েঞ্চ ল'ব লাগে মানুহৰ ভাল দিনো আহে বেয়া দিনো আহে আৰু মানুহৰ জীৱনত ভাল বেয়া এই দুটা বস্তুৱে সদায় থাকে আৰু সদায় মানুহে বেয়াটো চিন্তা নকৰি ভালটো চিন্তা কৰিব লাগে মোৰ কিয় আজি বেয়া হৈছে বা মোৰ কেলে নহ'ব বেছি কষ্ট কৰক হাৰ্ড ৱৰ্ক কৰক আৰু নেভাৰ গিভ আপ আপোনালোকৰ ভাল দিন এদিন নহয় এদিন আহিবই আৰু গাইজ অতি সোনকালে আহি আছে ধামাকাদাৰ ৰাইড আৰু ধামাকাদাৰ ৰাইডটো অকণ নিজৰ কামৰ কাৰণে পষ্টপন কৰা হৈছে সেইটো কাৰণে আৰু নেক্সট উইক মানে ওলাই যাম বুলি ভাবিছোঁ ফুল ছাপোৰ্ট কৰিব ৰাইডটোত আৰু আছাম ৰাইড কৰিম যিহেতু আছাম এটা চিৰিজ কৰিম আৰু এইটো নেভাৰ এণ্ডিং চিৰিজ হ'ব আশা কৰোঁ আপোনালোকে ব্লগটো চাই ভাল পালে এটা থুলমূলীয়া ডেইলি ব্লগ দিবলৈ চেষ্টা কৰিলোঁ যদি ভাল পালে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন টিপি অল কৰি দিব ধন্যবাদ বাই বাই জয় অসম